হাই এভৰিৱান, আশা কৰোঁ আপোনালোকে ভালে আছে। ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। চ' আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকলৈ আগবঢ়াইছোঁ। চ' ভিডিঅ'বোৰ ভাল পালে চাই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। চাওক গাইজ, আমাৰ ঘৰৰ কেঁচুৱাজনী তাই ইমানে যে ভাল পায়, গম পাইছেনে? কিমান যে ব্যস্ত হৈ আছে। এনেকৈ খেলিব দিলে খুবেই ভাল পায়। কামতে পুৰা ব্যস্ত, যেন কাৰোবাক হেল্প কৰি আছে। কি ক'ম, পৰিজনী সঁচাকৈ জল্দি জল্দি ডাঙৰ হ'ল। পৰিজনীৰ ফটো আৰু ভিডিঅ'বোৰো মোৰ ব্লগত সন্নিৱিষ্ট কৰি ৰাখিলোঁ। চ' তাই ডাঙৰ হ'লে চাব পাৰিব। আজি ইমান ৰ'দ দিছে, বাহিৰত ওলাব নোৱাৰি। ইমান যে প্ৰখৰ ৰ'দ, এই গৰমত একো কাম বনো কৰা নাযায়। আনকি ৰুমতো ফেনৰ যিখিনি বতাহ সেইখিনিও পূৰা গৰম লাগিয়ে থাকে, যেন ঠাণ্ডা নপৰে। আকৌ পুখুৰীৰ পাৰলৈ যাব ওলাইছোঁ আমি আটাইয়ে। পুখুৰীৰ পাৰত, আমাৰ পুখুৰী নহয়, খুৰাহঁতৰ পুখুৰী। তাতে হেনো খুৰাহঁতে পুখুৰীৰ মাছ বিক্ৰী কৰিব। চ' আমিও সৰু মাছ আনিব যাম। গোটেই মিলি আমি পুখুৰীৰ পাৰত, খুৰাহঁতৰ পুখুৰীৰ পাৰত মাছ আনিব যাব ওলাইছোঁ। এয়া সৰু মাছ, মই আহিছিলোঁ সৰু মাছ নিবলৈ। বৰ ডাঙৰ মাছ বুলি কমপ্লেইন দি আছিলোঁ। ডাঙৰ মাছ মই নাখাওঁ। চ' ওপৰৱালাই মোক ইমান সৰু মাছ আনি দিলে। ইমানখিনি সৰু মাছটো অকলে খাব নোৱাৰিম। আজি হ'লে মনৰ আশাবোৰ পূৰণ হ'ল। চ' মোৰ মানুহজনেও কিন্তু কেতিয়াবা মই কোৱা মতেও মাছ আনি মোক খুৱায় দেই। তেখেতেও কিন্তু মই কোৱা মতে মাছ বিচাৰে বা যিকোনো শাক পাচলিও বিচাৰি আনি দিয়ে। এয়া চাওক, চাচীমাহঁতৰ ফুলৰ গাৰ্ডেনখন। পাণ তামোলৰ গছৰ মাজে মাজে আকৌ ফুলৰ গছো যথেষ্ট ৰুইছে, কিয়নো পাণ তামোলৰ গছৰ মাজত কেতিয়াবা সোমালে ফুলখিনি দেখিলে খুবেই ভাল লাগে। এটা মনোমোহা দৃশ্য, কিয়নো ফুল সকলোৱে ভাল পায়। গতিকে ফুলখিনি চালে মন প্ৰাণ ভৰি থাকে। চ' ফুলৰ গাৰ্ডেনখন আপোনালোকক অকণমান দেখাইও দিছোঁ। চাওক, এইফালে ফুলে ফুল, কিমান যে ফুল আছে। দেখিলেই যেন মনটো খুবেই ভাল লাগে। যিমানেই মনত টেনশ্যন নহওক কিয়, ফুলৰ গাৰ্ডেন দেখিলে বা গছ গছনি দেখিলে মনটো যথেষ্টখিনি ভাল লাগে। ভিডিঅ'বোৰ চাই নিশ্চয় ভাল পাব। আপোনালোকৰ অলপ মৰম আৰু উৎসাহে নিশ্চয় ভাল ভাল ভিডিঅ' বনাবলৈ সাহস কৰিম। সেয়ে আপোনালোকলৈ যিখিনি পাৰিছোঁ দেখাই গৈছোঁ। এয়া মোৰ পেহীৰ ছোৱালী, খুৰাৰ ছোৱালী। সিহঁতক মই ক'লোঁ মোৰ ভিডিঅ'ত অকণমান এটা ক্লিপ ৰাখোঁ, কিয়নো সিহঁতকো ভিডিঅ'ত অলপ সন্নিৱিষ্ট কৰিব বিচাৰোঁ। কেতিয়াবা চাবলৈ মন যায়, হয়নে? গোটেইগিলাই মিলি আমি বহুতখিনি কথা পাতিলোঁ, হাঁহিলোঁ। ইফালে চাচীমাহঁতকো ছাৰপ্ৰাইজ দিলোঁ। একো নোকোৱা কৰি আমি সিহঁতৰ ঘৰত আহিছোঁ। চাচীমা সিহঁতৰ নতুন ৰুম এটা লৈছে। চ' আমাক চাবলৈ মাতিছে নতুন ৰুমটো, কিয়নো কিটচেন ৰুম হয়। আগতো অকণমান সৰু আছিল, অকণমান ডাঙৰকৈ বনাই লৈছে। চ' ৰং কৰা নাছিল আগতে, এতিয়া ৰঙো কৰি লৈছে। গতিকে আমাক গোটেইকৈ ৰুমটো চাবলৈ বা চাচীমাহঁতৰ কিটচেন ৰুমটো চাবলৈ মাতি আছিল। চ' আমি ভিতৰলৈ সোমাই আহিলোঁ, কিয়নো আগতে একেই আছিল, মাত্ৰ ৰং কৰা নাছিল। আজি ৰং কৰি শেষ কৰিলে। চ' চাচীমাই আমাক ৰংটো কৰা দেখালে। সকলোকে লগ পাই ভাল লাগিল। চ' সকলোৱে বহুত কথা পাতিলোঁ আমি আৰু বহুত হাঁহিলোঁ। আৰু চাচীমাহঁতৰ ৰুমতে এতিয়াও আছোঁ। এতিয়া আমি ঘৰলৈ যাওঁ।
এইফালে মই মাছো আনিছোঁ আৰু এইফালে মায়ে মণিকাই যোগাৰ কৰি ৰেডি কৰিছে মাছ মাংস, কাৰণ পেহীহঁত গোটেই আছে, আমি গোটেই আজি একেলগে খাম। এয়া মোৰ মাহী হয়, মাহী আমাৰ গুৱাহাটী থাকে। মাহী গুৱাহাটীৰ পৰা আমাৰ ঘৰলৈ ফুৰিব আহিছিল। এয়ে মাহীকো অকণমান ভিডিঅ'ত ৰাখি থৈছোঁ। এয়া আৰু পেহী হয়, পেহীও আহি ফুল দেখা পাই আমাৰ ফুলো নিলে। যি কি নহওক, কেতিয়াবা মাহীহঁতৰ ঘৰত গ'লে আপোনালোকক নিশ্চয় মাহীৰ সম্পূৰ্ণ পৰিচয় মাহীৰ নিজৰ মুখেৰে ক'ম বাৰু। আসসালামু আলাইকুম গাইজ। যি কি নহওক, মই আপোনালোকক লগ পাইছোঁ একেবাৰে আবেলি সময়। মাহী পেহী আজি গোটেই দিনটো আলহীৰে পাৰ কৰিলোঁ। আপোনালোককো দেখালোঁ। কমেণ্টত জনাবচোন এইযোৰ আজি গিফ্ট পাইছোঁ, আপোনালোকৰ ভাল লাগিছেনে নাই। মোৰ হ'লে ভাল লাগিছে। সেয়ে আৰু দিনটো আপোনালোক কেনেদৰে পাৰ কৰোঁ এইখিনিয়ে আজি শ্বেয়াৰ কৰিছোঁ। মই লগ পাইছোঁ পিছদিনাখনৰ দুপৰীয়া। এয়ে জীৱন হয়নে, গাত ৰ'দ নলগা আৰু গাত বৰষুণ নপৰা মানুহবোৰক। আমাৰ পুখুৰী খান্দি আছে জেচিবিৰে। সিহঁতে আকৌ কোৰেৰে মাটি কাটি আমাৰ পাৰটো বান্ধি আছে। এইখিনিয়ে আপোনালোকক দেখাইছোঁ। কাম যদিহে ইচ্ছুক হয় তেতিয়াহ'লে কেতিয়াও গাত ৰ'দ নালাগে, আকৌ বৰষুণো নপৰে।